অসমবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। লগতে আমাৰ সাংবাদিক বন্ধুসকলক নতুন বছৰৰ শুভেচ্ছা আজি ইয়াত উপস্থিত হোৱাৰ কাৰণে সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি এইখিনিত উপস্থিত হোৱাৰ এটাই কাৰণ, অহা 4 তাৰিখত 4 জানুৱাৰীৰ পৰা অহা 12 জানুৱাৰীলৈকে আমাৰ এই পঞ্চায়ত বজাৰৰ কাষৰ ফিল্ডখনত যোৱাবেলিৰ দৰেও এইবাৰো গ্ৰন্থ বাণিজ্য আৰু আনন্দ মেলা আমি মঞ্চস্থ কৰিবলৈ ওলাইছোঁ। এই অনুষ্ঠানত বিভিন্ন ঠাইৰ পৰা অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আমাৰ এই বাণিজ্য মেলাত অংশগ্ৰহণ কৰিব। লগতে জীৱন মৰণৰ চাৰ্কাছ থাকিব আৰু যাদু, লগতে আনন্দ বজাৰত ড্ৰাগন, ঝোলা, ব্ৰেক আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন অনুষ্ঠান আমাৰ ইয়াত অনুষ্ঠিত হ'ব। সেয়ে সমূহ ৰাইজৰ 4 তাৰিখৰ পৰা অহা 12 তাৰিখলৈকে সমূহ ৰাইজক আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে, লগতে সহযোগ কৰাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। সৰ্বমুঠ 9 দিনীয়া কাৰ্যসূচী হ'ব। ল'ৰা ছোৱালী কি কালিৰ আমাৰ ইয়াতে প্ৰত্যেক দিনাই স্কুলৰ কম্পিটিশ্যন পতা হ'ব বিভিন্ন অনুষ্ঠানৰ যোগেদি, আৰু লগতে আমাৰ স্কুল ল'ৰা ছোৱালীসকলক প্ৰদৰ্শন কৰাৰ কাৰণে 50% ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হ'ব স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে। আকৰ্ষণমূলক আমাৰ ইয়াত জীৱন মৰণৰ চাৰ্কাছ আছে, যাদু আছে আৰু ড্ৰাগন, ব্ৰেক, ঝোলা আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে যেনেকুৱা পানী বোট, মিকি মাউচ। অসমবাসীলৈ শুভেচ্ছা জনাইছোঁ যে ভাৰতবৰ্ষৰ বহুত ঠাইৰ পৰা যেনেকুৱা কলকাতা, গুৱাহাটী বিভিন্ন শিল্পীৰ দ্বাৰা আমাৰ এই সাংস্কৃতিক সন্ধিয়াখন অনুষ্ঠিত কৰিম। আমাৰ প্ৰত্যেক দিন বিভিন্ন শিল্পীৰ দ্বাৰাই আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিম। এই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ সমগ্ৰ অসমবাসীলৈ। আৰু আমাৰ গোলাপাৰা পঞ্চায়ত বজাৰত অহা 4 তাৰিখৰ পৰা 12 তাৰিখলৈকে এই বাণিজ্য মেলা, গ্ৰন্থ মেলা আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান ইয়াতে ধাৰাবাহিকভাৱে চলি থাকিব। আৰু ইয়াতে সকলো আমাৰ শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আৰু সিহঁতক সুযোগ প্ৰদানৰ কাৰণে ব্যৱস্থা কৰি দিয়া হ'ব। আৰু সিহঁতৰ কাৰণে বিভিন্ন ধৰণৰ খেল ধেমালি চোৱাৰ কাৰণে সিহঁতকে 50% ৰেহাই কৰি দিয়া হ'ব। আৰু যিসকলে এই আমাৰ অসমবাসী আৰু বিভিন্ন ধৰণৰ ব্যৱসায়িকসকলে ইয়াতে সামগ্ৰিক বেচা কিনা আৰু ক্ৰয় কৰিব পাৰিব। আৰু সিহঁতকো আমি এই বাণিজ্য মেলাত অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু এই আমাৰ সমগ্ৰ অসমবাসী আৰু ভাৰতবৰ্ষৰ সকলো বিভিন্ন ঠাইৰ পৰা যিসকল ব্যৱসায়ী আছে সেইসকলে যাতে আমাৰ এই প্ৰগ্ৰামত অংশ কৰি সকলোৱে যাতে এই স্বাৱলম্বী হয় তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আমি প্ৰথমতে আমাৰ অসমবাসী ৰাইজলৈ আমাৰ আন্তৰিক অভিনন্দন ও নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। তো আমি 4 তাৰিখৰ পৰা 12 তাৰিখলৈ যিটো আমাৰ এতিয়া গ্ৰন্থ বাণিজ্য ও আনন্দ মেলা যিখিনি আমি মঞ্চস্থ কৰিবলৈ ওলাইছোঁ, আৰু এই অনুষ্ঠানত আমি অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। এখেতসকলে যাতে আহি পেলাই এটা আনন্দ উল্লাহেৰে আমাৰ এই উৎসৱটো পালন কৰিবলৈ দিয়ে আৰু পালন নিজেও কৰে। এইখিনিলে আমাৰ ৰাইজবাসীলৈ আমাৰ আবেদন। ঠিক আছে। আমাৰ নিউজৰ কৰ্তা বন্ধু বান্ধৱীসকল, আমি
ইতিমধ্যে আমার গোলাপাড়া বাংলাপাড়া জিপি আমার গোলাপাড়া দ্বিতীয় খণ্ড গাঁৱত আমি এখনি গ্ৰন্থমেলা ও সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ। উক্ত সভাত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আমাৰ এই মেলাখনত বিভিন্ন ধৰণৰ খেল ধেমালি, বিভিন্ন ধৰণৰ সাংস্কৃতিক সন্ধিয়া, সাংস্কৃতিক গান ইত্যাদি আমাৰ এই শিল্পীসকল আহিব আৰু আপোনালোকক ইয়াত সাদৰে আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে ইয়াত আহি এই আমাৰ 4 তাৰিখৰ পৰা 12 তাৰিখলৈ প্ৰগ্ৰামটো চলিব। এই প্ৰগ্ৰামত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আমাৰ প্ৰশাসন বিভাগকো আমি অতি নম্ৰভাৱে জনাইছোঁ আপোনালোকে অলপ সহায় সহযোগিতা আগবঢ়াই আমাৰ এই অনুষ্ঠান আৰু কাৰ্যসূচীবিলাক সুচাৰুৰূপে চলাই নিব বুলি আমি আশা ৰাখিছোঁ।